কি খবৰ? মই আজি লখিমপুৰ আহি গ'লোঁ। মই লখিমপুৰত আছোঁ এতিয়া বৰ্তমান। কালি আহিছিলোঁ, কালি মই ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনাইছোঁ। এইখন গাঁও চাই লওক লখিমপুৰ। আমাৰ সেই ভনী এইটো কমলা চাইকেলত গৈ আছে। এখন স্কুল আছিলে, বহুত দিন আমাৰ সেই আৰু এতিয়া আমি এইফালে ৰঙানদী ফালে গৈ আছোঁ। তো ৰঙানদী নাপাওঁগৈ, এইফালে গড়চিকা যাব পাৰি, এইফালে আৰু গোগামুখ চোগামুখ যাব পাৰিবগৈ। এইটো কুকুৰ ঠাণ্ডাত মানুহে যি খুৱাইছে। এখন মিচিং গাঁও হয়, চব মিচিং, সেইবিলাকো মিচিং মানুহ। সৰু পোৱালীয়ে চাইকেল চলোৱাৰ নিচিনা। সৰু পোৱালী চাইকেল চলোৱাৰ নিচিনা। এইটো মন্দিৰ হয় ন? মন্দিৰ ভিডিঅ' কৰি কি দেখা পাইছ? কি উজ্জ্বল কৰিব পাৰিছ? ভিডিঅ' কৰিব পাৰিছ? চলা ক্লিক কেলে বিদেখ চলা এখন মিচিং গাঁৱৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এইফালে গৈ আগলৈ ৰঙা নদী আছে, তো ৰঙা নদী নাযাম নেকি। তো গাইছ আমি দোকান গৈছিলোঁ, এইফালে দোকান আছিলে, এইখন দোকানৰ পাইছোঁ, এইখন দোকানৰ পৰা আহিছোঁ। তো দোকানৰ পৰা আলু আৰু চিখৰ আনিছোঁ। এয়া আলু, এয়া চিখৰ বুলি ক'লে নামটো অলপ চিনাকি লাগে, চিখৰ। তো আমি এতিয়া চেঙেলী জানলৈ যাম খেৰ আনিবলৈ। এইটো আমাৰ মামাহঁতৰ ঘৰ। মই ইয়ালৈ আহিছোঁ, এইখন ট্ৰেক্টৰ আনি থৈছোঁ, এইখন ট্ৰেক্টৰ। আমি চেঙেলী জান গৈ আছোঁ, এইখন ঠেলা লৈ লৈছোঁ, খেৰ আনিব গৈ আছোঁ। এইখন চেঙেলী জান, লখিমপুৰ চেঙেলী জান। এখন ওখ দলং আছে, এতিয়া দলং পাৰ হ'লে বাবা কেৰা নোদাই কান্দি কৰিব দলঙৰ ওপৰত। দলংখন পাৰ হ'ব লাগিব।